एहे रहा नहीं जाता। অলপ কেইদিনমান আগতে তেখেতক ছোৱালী চুৰ বুলি ফেমাস কৰি দিছিলো। मारो हमको जिंदा मत छोड़ो सालो। हम कोई मंदिर का घंटा है कि कोई भी आके बजा जाता है। আলহী আগত ভয় ভয়াবলৈ বেয়াটো তো গাইজ কথাটো বুজিছে আপোনালোকে। তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ ৰাতি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ৰাতি ভিডিঅ' আৰম্ভ কৰিলে আপোনালোকে গমেই পায় যে কি কাৰণে ভিডিঅ'টো আৰম্ভ কৰা হয়। তো গাইজ প্ৰগ্ৰেম চাবলৈ গৈ আছোঁ। তো গাইজ কাৰ প্ৰগ্ৰেম চাবলৈ গৈ আছোঁ আপোনালোকক কৈ আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। TG07 ব্লগাৰ্ছ চেনেলটো এতিয়াও যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো দবাই দিব যাতে আগন্তুক আহিবলগীয়া ভিডিঅ'সমূহ আগতীয়াকৈ চাব পাৰে। ধন্যবাদ। তো গাইজ আজি প্ৰগ্ৰেম চাবলৈ গৈ আছোঁ, আপোনাৰ নীল দা প্ৰগ্ৰেম চাবলৈ গৈ আছোঁ, মানে নীল আকাশ, আপোনালোকৰ সকলোৰে মৰমৰ চেনেহৰ নীল দা। বেছি দূৰ নহয়, আমাৰ ঘৰৰ পৰা 300 মিটাৰমান দূৰ হয়। তো নিজৰ জেগাতে হৈ আছে, বগীনদীতে হৈ আছে। তো গাইজ আজি নীল দাক চাবলৈ গৈ আছোঁ। তো নীল দাক চাবলৈ কাৰণে এজন বিশেষ আলহী আহি আছে, মানে কৈ বাত লৈ তেখেত মানে বাটত আছে। তো তেখেতক ল'বলৈ গৈ আছোঁ। তো গাইজ আপোনালোকে ভিডিঅ' চাই থাকক। মস্ত প্লান। তো গাইজ পূৰা চাবিটো লৈ লৈছোঁ। এতিয়া ব'লক গৈ লৈ আহোঁ, বাটত আছোঁ বুলি কৈছে। তো এইফালে পূৰা বৰষুণ দি আছে, এইফালে পূৰা বৰষুণ, আপোনালোকে ধৰিব পাৰিছে নাই জানো, পূৰা বৰষুণ দি আছে এইফালে, দেখিছে নহয়। তো গাইজ বাকী যি কি নহওক ব'লক গাড়ীখন উলিয়াই লওঁগৈ, গাড়ীখন উলিয়াই ল'ব লাগিব। ব'লক চলো 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 আমাৰ বসন্তি, আমাৰ হে বসন্তি। তো গাইজ গেটখন খুলি লওঁ। তো গেটখন খুলি গাড়ীখনৰ ভিতৰত সোমাই লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। গৈ আছোঁ পূৰা এইফালে, দেখিছে পূৰা গৈ আছোঁ। এতিয়া আমাৰ বাটটো পাইছোঁহি আৰু। তো কোনখিনিত আছে জানো, সি তাক অকণমান লৈ আহিবগৈ লাগিব আগবাঢ়ি গৈ। তো গাইজ ব'লক এতিয়া মোৰ লগত আমাৰ বিশেষ অতিথিজনক লৈ আহোঁগৈ আমাৰ নীল আকাশৰ প্ৰগ্ৰেম চাবলৈ। তো গাইজ লেটছ গো। তো গাইজ ফাইনেলি বিচাৰিয়ে পোৱা নাছিলোঁ ৰাতিখন। তো আহি ক'তনো সোমালে। তো যি কি নহওক বিচাৰি বিচাৰি পাই গ'লোঁ। তো একদম বিশেষ আলহীজন হৈ গ'ল এইজন। অলপতে এজন খুব ফেমাছ হৈ গৈছিলে, মানে আপোনাৰ দা পদুমণি বয়স, কিন্তু অলপ কেইদিনমান আগতে তেখেতক ছোৱালী চুৰ বুলি ফেমাছ কৰি দিছিলোঁ। मारो हमको जिंदा मत छोड़ो सालो। हम कोई मंदिर का घंटा है कि कोई भी आके बजा जाता है। তো কেনেকুৱা লাগিছে বিহু চাবলৈ আহি? মজা লাগিছে বিহুখন চোৱা কথা। তো গাইজ বাকী যিয়ে নহওক এতিয়া পাই গ'লোঁ। তো আমি এতিয়া গৈ থাকোঁ, ঘৰলৈ গৈ লওঁ, তাৰপিছত আপোনালোকৰ লগত কথা পাতি আছোঁ কি কি কৰিম। তো চাই থাকক। আলহী আহিয়ে আপোনাৰ সেই মোবাইল চাব লাগিলে। এইফালে আমাৰ আলহী আজি একদম আজি আমাৰ বিশেষ আলহী একদম নীল দাক চাবলৈ আহিছে। হৌৰা এনেকুৱা একদম বৰষুণত তিতি হ'লেও চাবা নেকি? চাবলটো লাগি তো এইফালে ভাগিন বহি আছে, এইফালে মাদাৰ ইন ইণ্ডিয়া বহি আছে, মাদাৰ ইণ্ডিয়া আয়ু। এতিয়া কিবা এটা খাই ল'ব লাগিব, লাহে ধীৰে গৈ আছোঁ, ইমান ফটককৈ নুঠে। তো গাইজ আপোনালোকে ভিডিঅ'টো চাই থাকক। ৱাইফে পূৰা আলহীক খাচী খুৱাব। তো গাইজ আমিও লগতে খাম আৰু খাই বৈ গুচি যাম। আলহী আগত ভয় ভয়াবলৈ বেয়াটো। তো গাইজ কথাটো বুজিছে আপোনালোকে। তো মাংসটো পূৰা এই আলু চালু যোগাৰ হৈ আছে, এইফালে মাংসটো। তো একদম পূৰা মজাকৈ আৰু একদম বনাব, স্পেচিয়েলকৈ খাই বৈ যাম আৰু। एहे रहा नहीं जाता। আপোনালোকে ভিডিঅ'টো A few moments later. তো গাইজ এইটো পূৰা ধুনীয়াকৈ খানাটো বনাই লোৱা হ'ল। এতিয়া আপোনালোকে চাওক, এইটো চব্জি বাহ একদম গোন্ধত খাওঁ খাওঁ লাগি গৈছে, কিন্তু আপোনালোকেতো গোন্ধ নাপাব, আপোনালোকে এনেকৈ চায়ে উপভোগ কৰক আৰু।
তো আমি ধুনীয়াকৈ পূৰা একদম টেষ্ট কৰি লওঁ এতিয়া ইফালে আলহীজনক আমাৰ বহাবলৈ আনিছোঁ বহক দাদা A few moments later. তো গাইজ পূৰা খাই বৈ এতিয়া একদম ড্ৰেছ চেছ কচি ৰেডি যাবলৈ ৰেডি তো এফালে দা পদুমণি বছ বহি আছে সিও যাব বাকীবিলাক নাযায় সেইবিলাক ঘৰতে থাকিব তো গাইজ এতিয়া আমি যাবলৈ পূৰা ৰেডি তো জোতা চোতা পিন্ধি পূৰা গৈ থাকোঁ তো গাইজ এতিয়া পূৰা গৈ থাকোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক समझ रहे हो তো গাইজ পূৰা ওলাই মেলি আহিছোঁ আন্ধাৰ ৰাতি এইফালে দেখিছে নাই ৰাস্তা পূৰা নিজান ৰাতি আমি দুইটাই পূৰা আহি আছোঁ আৰু এইফালে জোতা চোতা লগাই ল'লোঁ একদম পূৰা ড্ৰেছ চেছ কচি আহি আছোঁ লগতে এটা চটৰি মেন তো গাইজ এতিয়া আমি গৈ আছোঁ তো আপোনালোকে চাই থাকক তাত গৈ আপোনালোকক দেখাই আছোঁ A few moments later. চিলিপি ৰাস্তা চেলেফ ইণ্ডিয়া লিমিটেড গোটেই খতম বৰবাদ ইণ্ডিয়া হৈ গৈছে তো গাইজ ফাইনেলি আহি পাই গ'লহি তো নীলদা উঠাই নাই আপোনালোকে চাই থাকক ভিডিঅ'টো A few moments later. लास्ट को बोला लगे जुड़े का बोलेगा कोई बात
मारो मुझे मारो भाई साहब कुछ ज्यादा नहीं हो गया ये? मतलब कुछ भी A few moments later. দুইটাই প্ৰগ্ৰেম চগ্ৰেম চাই আহিলোঁ তো নীলদা প্ৰগ্ৰেম আপোনালোকে দেখিলে তো কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীৰ লগত তো গাইছ আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ নেকি তো কেনেকুৱা লাগিলে কোৱা শুনো অকণমান মোৰ ভালে লাগিলে বাৰু কিন্তু চবতকৈ প্ৰিয় বোকা ডান্স নতুনকৈ যে কি ডান্স ওলালে আৰু তো গাইছ যিয়ে নহওক তো আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ তো টিল দেন টাটা বাই বাই